Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ নাচ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপিটো বনাওকচোন চাওঁ। আজি মই লৈ আহিছোঁ এটা কেকৰ ৰেচিপি। চাওচোন মই কিহেৰে বনালোঁ এই কেকটো। মই বনাইছোঁ এই কেকটো পিঠাগুড়িৰে। চাওকচোন কিমান ধুনীয়া হৈছে আৰু বহুত সফ্ট হৈছে, একেবাৰে ময়দাৰে বনোৱাৰ দৰে হৈছে আৰু খাবলৈ বিৰাট টেষ্টি। বলকচোন চাওঁ এই পিঠাগুড়িৰ কেকটো বনাবলৈ মই কি বস্তু লৈছিলোঁ। এয়া লৈছোঁ মই 1 কাপ চেনি আৰু 1 কাপ ৰিফাইন তেল আৰু লৈছোঁ 2টা কণী। কণী দুটা প্ৰথমতে মই এনেদৰে ভাঙি লৈ ভালদৰে মিক্স কৰি ল'ম। এয়া মই ইয়াতে চেনিখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে সোৱাদ অনুসৰি চেনিৰ পৰিমাণটো কম বেছি কৰি ল'ব। মোক যিমানখিনি প্ৰয়োজন সিমানখিনি মই দি লৈছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দি ল'ব। যিমান পাৰে সিমান এনেকৈ ফেটি ল'ব, তেতিয়া কেকটো আমাৰ বেছিকৈ ফুলি যাব। চেনি আৰু কণীৰ মিশ্ৰণটো খুব ধুনীয়া হৈ গৈছে, চাওকচোন। চেনি আৰু কণীখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ 1.5 কাপ ময়দা। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই মিশ্ৰণখিনিত একেবাৰে ৰিফাইনখিনিও দি লৈছোঁ। মই 1 কাপ ৰিফাইন লৈছোঁ আৰু মই 1 চামুচ বেকিং পাউডাৰ দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া চাওকচোন মোৰ মিশ্ৰণটো কিমান ধুনীয়া হৈ গৈছে। মই প্ৰায় 15 মিনিট সময় এনেদৰে মিক্স কৰি আছিলোঁ। আপোনালোকে এনেদৰে পিঠাগুড়িৰ কেক খাইছিলে নে মোক জনাবচোন কমেণ্টত। খাবলৈ বিৰাট টেষ্টি হয়। এয়া চাওকচোন আমাৰ মিশ্ৰণখিনিও ৰেডি হৈছেগৈ প্ৰায়, আৰু মই এইখিনি অকণমান টাইম ফেটি ল'ম। আপোনালোকে যিমান দেৰি পাৰে সিমান দেৰি এনেদৰে মিশ্ৰণটো মিক্স কৰি থাকিব, তেতিয়া কেকটো খাবলৈ বহুত ধুনীয়া হয় আৰু কেকটো বহুত ধুনীয়াকৈ ফুলিব। আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এয়া চাওকচোন একদম পাৰফেক্ট হৈছে। আৰু এতিয়া মই কেকটো বনাবলৈ ৰেডি কৰোঁ। মই বাচন এখনত এনেদৰে কেকৰ মিশ্ৰণখিনি দি ওপৰত অকণমান ড্ৰাই ফ্ৰুটছ দি লৈছোঁ। এইটো অপশ্যনেল হয়। আৰু কেৰাহী এখনত তেনেকৈ নিমখ দি লৈছোঁ। মই নিমখখিনি আগতে ব্যৱহাৰ কৰিছিলোঁ। মোৰ আগৰ এটা কেকৰ ৰেচিপি আছে, তাত মই দেখুৱাইছোঁ কেনেদৰে মই কেৰাহীত কেক বনাইছিলোঁ। এয়া মই কেকৰ মিশ্ৰণখিনি কেৰাহীটোত উঠাই দিছোঁ আৰু মই প্ৰায় 20 মিনিট সময়ৰ কাৰণে ল' টু মিডিয়াম ফ্লেমত এইখিনি হ'বলৈ ঢাকি দিম। 15 মিনিট পিছত মই ঢাকোনখন গুচাই দিছোঁ আৰু এয়া চাইছোঁ আমাৰ মিশ্ৰণখিনি চামুচখনত লাগি অহা নাই। মানে আমাৰ কেকটো হৈ গৈছে। 20 মিনিটৰ কাৰণে দিছিলোঁ, কিন্তু 15 মিনিটত হৈ গৈছে। এয়া চাওকচোন আমাৰ কেকটো ৰেডি হৈছে আৰু ইমান ধুনীয়া হৈছে দেখিবলৈ। এয়া চাওকচোন খুব ধুনীয়াকৈ ওলাই যাব কেকটো, বহুত লাগি ধৰা নাই। এই পদ্ধতিটো মই আগতে দি থৈ দিছিলোঁ। বহুত গৰমে আছে, মই এনেকৈ নোৱাৰিম ওলাব। এয়া মই এনেকৈ ওলাই লৈছোঁ। মই কেৰাহীত কেক বনোৱা ৰেচিপি এটা আগতে দি থৈ দিছিলোঁ, তাত মই দেখুৱাইছোঁ কেনেকৈ মই কেৰাহীত কেক বনাইছিলোঁ, আৰু মই আই বাটনত দি দিম, আপোনালোকে চাই ল'ব। এয়া চাওকচোন আমাৰ কেকটো দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু ইমান ধুনীয়াকৈ ফুলি গৈছে।
মই কাটি দেখুৱাইছোঁ চাওকচোন ইমান সফ্ট হৈছিলে নহয় আৰু খাবলৈ বিৰাট টেষ্টি হৈছিলে এয়া চাওকচোন আপোনালোকে নিজৰ সুবিধা অনুযায়ী বাচনখন লৈ ল'ব মই ডাঙৰ বাচনত দিয়াৰ কাৰণে অকণমান পাতল হৈছে এয়া চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে এনেদৰে পিঠাগুড়ি কেক খাইছেনে মোক জনাবচোন কমেণ্টত যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব